মৃতকৰ ফটোখন দেখালোঁ। দেখাই এতিয়া মানে ৰাইজে নমস্কাৰ জনাই আজি সকামৰ 12 দিনৰ দিনা এয়া প্ৰসাদ নাম প্ৰসংগ হৈ গ'ল। এতিয়া ভাতৰ মানে যোগাৰ হৈছে। আজি ভোজ বুলি কয় আমাৰ ফালে, ভোজৰ যোগাৰ হৈছে। এতিয়া সেৱা ধৰিছে গৃহস্থ, তাৰপিছত আৰু বিতৰণ হ'ব। ইয়াত মানে প্ৰসাদ বনাই হোৱাৰ পিছত সেৱা ধৰা হয় আমাৰ ফালে। এনেকৈ চব ৰেডি হৈ গ'ল। ৰেডি কৰি লৈ এতিয়া মানে আৰু বিতৰণ হ'ব। এতিয়া দেউৰীবিলাকহঁতে চব ৰেডি কৰি আছে। এতিয়া ইফালে আনফালে মানে সোৱাদ লাগিলে ৰাইজ বিতৰণ হৈ আছে। এতিয়া সকলো মিলি একেলগে মানে খোৱা হয়। প্ৰথম গাঁৱৰ ৰাইজ, তাৰপিছত আৰু আলহীবিলাকে বাটলৈকে এনে গাড়ী অহাৰ ৰাস্তা হয়, গাড়ী বন্ধ কৰি দিয়া গৈছে অলপ সময়ৰ কাৰণে। এতিয়া ৰাস্তাত ল'ৰা ছোৱালীবিলাক ৰাস্তাত বহিছে। তাৰপিছতে আমি গোটেইকেইজন একেলগে বহিলোঁ। আমাৰ নিয়ম আছে, মানে ছাতি ধৰি মানে চোলা পিন্ধিব লাগে, চেণ্ডেল পিন্ধিব লাগে। আমি 12 দিন চোলা নিপিন্ধাকৈ আজি ৰাজহুৱাৰ মাজতে মানে এনেকৈ চোলা পিন্ধা হয়। আৰু এনেকৈ খোৱা বোৱাত এইজন মই ছাতি ধৰি তাৰপিছত আইসকলে মৃতকৰ ফটোখন দেখালোঁ। দেখাই এতিয়া মানে ৰাইজে নমস্কাৰ জনাই আজি সকামৰ 12 দিনৰ দিনা এয়া প্ৰসাদ নাম প্ৰসংগ হৈ গ'ল। এতিয়া ভাতৰ মানে যোগাৰ হৈছে। আজি ভোজ বুলি কয় আমাৰ ফালে, ভোজৰ যোগাৰ হৈছে। এতিয়া সেৱা ধৰিছে গৃহস্থ, তাৰপিছত আৰু বিতৰণ হ'ব। ইয়াত মানে প্ৰসাদ বনাই হোৱাৰ পিছত সেৱা ধৰা হয় আমাৰ ফালে। এনেকৈ চব ৰেডি হৈ গ'ল। ৰেডি কৰি লৈ এতিয়া মানে আৰু বিতৰণ হ'ব। এতিয়া দেউৰীবিলাকহঁতে চব ৰেডি কৰি আছে। এতিয়া ইফালে আনফালে মানে সোৱাদ লাগিলে ৰাইজ বিতৰণ হৈ আছে। এতিয়া সকলো মিলি একেলগে মানে খোৱা হয়। প্ৰথম গাঁৱৰ ৰাইজ, তাৰপিছত আৰু আলহীবিলাকে বাটলৈকে এনে গাড়ী অহাৰ ৰাস্তা হয়, গাড়ী বন্ধ কৰি দিয়া গৈছে অলপ সময়ৰ কাৰণে। এতিয়া ৰাস্তাত ল'ৰা ছোৱালীবিলাক ৰাস্তাত বহিছে। তাৰপিছতে আমি গোটেইকেইজন